জয় হিন্দ দোস্ত স্বাগতম জনাইছোঁ ডিফেন্স অসম ইউটিউব চেনেলটোলৈ। চ' বন্ধু বান্ধৱীসকল, আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ চাইক'মেট্ৰিক টেষ্টত আহিবলগীয়া কেইটামান কুৱেশ্যন, যিকেইটা চাইক'মেট্ৰিক টেষ্টত অহাৰ খুবেই চান্স আছে। চ' বলক কুৱেশ্যন আনচাৰকেইটা চাই লওক। প্ৰথম প্ৰশ্নটো হৈছে অসম আৰক্ষী কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1891 চনত। 2 নম্বৰ প্ৰশ্নটো হৈছে অসম আৰক্ষীৰ বৰ্তমান সঞ্চালক প্ৰধান কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাস্কৰজ্যোতি মহন্ত। 3 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসম আৰক্ষীৰ বেটেলিয়নৰ মুখ্য কাৰ্যালয় ক'ত স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিৱসাগৰ জিলাত। 4 নম্বৰ প্ৰশ্নটো হৈছে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উলুবাৰী। 5 নম্বৰ প্ৰশ্নটো হৈছে অসম আৰক্ষীৰ কিমানটা বেটেলিয়ন আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 9টা বেটেলিয়ন আছে। 6 নম্বৰ প্ৰশ্নটো হৈছে অসমত কিমানখন পুলিচ প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 4খন পুলিচ প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে। 7 নম্বৰ প্ৰশ্নটি হৈছে অসমত কিমানটা পুলিচ ৰেঞ্জ আছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অসমত 7টা পুলিচ ৰেঞ্জ আছে। 8 নম্বৰ প্ৰশ্নটো হৈছে অসম আৰক্ষী কামাণ্ডো বেটেলিয়নৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মান্দাকাটাত। 9 নম্বৰ প্ৰশ্নটো হৈছে অসম আৰক্ষী কামাণ্ডো বেটেলিয়ন কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1996 চনত। আৰু শেষৰ প্ৰশ্নটি হৈছে চতুৰ্থ অসম পুলিচ বেটেলিয়ন APBNৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গুৱাহাটী।